হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত বিৰতিৰ মূৰত আজি আকৌ ব্লগত আহিছোঁ। আজি ব্লগটো এক ব্যতিক্ৰমী হ'ব গৈ আছে আৰু আজি মোৰ ইণ্টাৰভিউ হিচাপে মোৰ ব্লগ আগত দিয়া নাছিলোঁ আৰু এই চেনেলতে পাব মোৰ নতুন ব্লগ। আৰু আজি মোৰ এক নতুন অধ্যায় আৰম্ভ হৈছে ইণ্টাৰভিউ ছেশ্যন। আৰু ইণ্টাৰভিউ ছেশ্যনৰ মই নাম দিছোঁ আলাপ। আৰু হ'পফুলি সকলোৰে ভাল পায়, আগৰ নিচিনাকৈ মৰম দিয়ে। ইণ্টাৰভিউ কিছুমান বিভিন্ন ধৰণৰ মানুহৰ লগত কথা পাতিম, তেওঁলোকৰ লগত আলাপ কৰিম। আৰু আজি মোৰ লগত এনে এজন ব্যক্তি আছে য'ত মোৰ ল'ৰালি কালৰ পৰাই মই দেখি আহিছোঁ এগৰাকী সফল স্বাৱলম্বী মহিলা আৰু এগৰাকী সফল মাতৃ, এগৰাকী সফল অৰ্ধাংগিনী আৰু ক'ব গ'লে আৰু এগৰাকী সফল কণ্ট্ৰেক্টৰ। আৰু মোৰ লগত আছে আজি মোৰ নিজৰ মাতৃ মিছেছ ৰুমি গগৈ, আৰু এয়া মোৰ মা। আৰু প্ৰথম আজি মোৰ যিহেতু নতুন ইণ্টাৰভিউ ছেশ্যন, তেখেতৰ আজি মোৰ মাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আৰু এইফালে মোৰ মা। হাই, কেনে লাগিছে আজি? খুবেই ভাল লাগিছে। আজি মই একদম নতুন এটা আজি অধ্যায় আৰম্ভ কৰিছোঁ, যিহেতু ইণ্টাৰভিউ ছেশ্যন। আৰু যিহেতু মানুহবোৰৰ লগত মই ইণ্টাৰভিউ হিচাপে ল'ম, যিহেতু বিভিন্ন ধৰণৰ মানুহ, যিহেতু সাংস্কৃতিক জগতৰ হওক বা মেডিকেল লগতো হওক, যিকোনো ধৰণৰ মানুহৰ লগত মই ইণ্টাৰভিউ হিচাপে ল'ম। আৰু যিহেতু তুমি এগৰাকী বহুত কি বুলি ক'ম, এতিয়া আগৰ পৰা মানে আমি দেখি আহিছোঁ, যিহেতু তুমি মানে নিজক মানে এজন প্ৰতিষ্ঠা কৰিব বিচাৰি থকা, মানে নিজৰ ওপৰত চেল্ফ ডিপেণ্ডেণ্ট বুলি ক'ব লাগিব। আৰু মা আগতে চাকৰি কৰিছিলে, হয়নে? তুমি চৰকাৰী নহ'লগৈ আৰু সেইটো বিষয়ে তুমি অকণমান কৈ দিয়াচোন। তাৰ বিষয়ে তোমাৰ কষ্টৰ মানে তোমাৰ জীৱনটো কেনেকৈ? জীৱনটো মোৰ বহুত কষ্ট হ'ল। আচ্ছা। প্ৰথম অৱস্থাত মই মেট্ৰিক পাছ নকৰাৰ আগতে মোৰ বিয়া হৈছিল। মা বহুত সৰুতে বিয়া হৈছিলে, গতিকে সেইটো কাৰণে মোৰ বহুত কষ্ট হ'ল। যিহেতু আমি ঘৰৰ পৰা ওলাই আহিলোঁ ইয়ালৈ, অকলশৰীয়াকৈ আছিলোঁহি। আচ্ছা। তাৰপিছত মই কলেজত মেট্ৰিক পাছ কৰিলোঁ, কলেজত এডমিশ্যন ল'লোঁ। এডমিশ্যন লোৱাৰ পিছত মোৰ ডাঙৰ ল'ৰা ৰাজা দাদা মানে যোন তাৰ কাৰণে মোৰ অলপ অসুবিধা হ'ল। মই কলেজ অফ দিলোঁ। তাৰপিছত তাক ডাঙৰ দীঘল কৰি তাক এল পি স্কুলত, নগৰাংপতীয়া এল পি স্কুলত এডমিশ্যন দি আকৌ মই কলেজত এডমিশ্যন লৈ পঢ়িবলৈ আৰম্ভ কৰিলোঁ। আচ্ছা। তাৰপিছত হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ, BA পাছ কৰিলোঁ। তাৰপিছত কৌশিক তুমি জন্ম হ'লা, মই জন্ম হ'লোঁ। পিছত তুমি জন্ম হ'লা। তাৰপিছতে ভাবিলোঁ এতিয়া মই কি কৰিম, মইতো কিবা এটা, মই পৃথিৱীলৈ আহিছোঁ যেতিয়া নিশ্চয় কিবা এটাতো কৰিব লাগিব। গতিকে মোৰ চাকৰি নহ'ল। অসম গণ পৰিষদৰ চৰকাৰৰ দিনত মই বিচাৰিছিলোঁ। তেতিয়া তোমাৰ পাপা ঢকুৱাখানা হায়াৰ ছেকেণ্ডেৰীত এছিষ্টেণ্ট টিচাৰ হিচাপে আছিল। গতিকে দলীয় বিষয়ববীয়াসকলে ক'লে যে আপোনাৰ হাজবেণ্ডৰ চাকৰি আছে, আপুনি কৰিব নালাগে। মই চালোঁ হয়, মোৰ মানুহজনৰ যেতিয়া চাকৰি আছে, মোৰ কিবা এটা চলিব পৰা ব্যৱস্থা আছে। দৌল কৰা বহুতৰে চাকৰি নাছিলে বা বহুত দুখীয়া মানুহ আছিলে, তেওঁলোকে পালে, কিবা এটা সংস্থাপন পালে নিশ্চয় তেখেতলোকে ভালদৰে চলিব পাৰিব। সেইবুলি মই সেই চাকৰি বাদ দিলোঁ। তাৰপিছত নিজে কিবা এটা কৰিম বুলি ভাবিলোঁ, নিজে চেল্ফ ডিপেণ্ডেণ্ট হ'ব বিচাৰিলোঁ। ঠিক সেইদৰে মই 1999ত ধেমাজি ৱাটাৰ ৰিচোৰ্চ অফিচলৈ গ'লোঁ। তাত উপেন পেগুৰ ছাৰ ইঞ্জিনিয়াৰ আছিলে। তুমি তেতিয়া সৰু আছিলা। তেতিয়া মই তিলু পেগু, আৰু তেওঁৰ নাম ল'বই লাগিব, তেওঁৰ সৈতে গৈ এপ্লিকেশ্যন এখন কৰিলোঁ। তেতিয়া মোৰ ৰেজিষ্ট্ৰেশ্যন নাছিল। তেখেতে আমাক অলপ কাম দিলে, 70,000
50,000 এনেকে প্ৰথম ষ্টাৰ্টিং তেনেকে দিলে, তেনেকে কাম কৰি পইচা পাতি অলপ পালোঁ, ভাল লাগিলে। তেতিয়া আকৌ গৈ পিনে আমি তেনেকে কাম কৰিলোঁ। তেখেতে ক'লে কাম যদি কৰা তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰি লোৱা। দিলু পেগুৱে ৰেজিষ্ট্ৰেশ্যন নকৰিলে, মই ৰেজিষ্ট্ৰেশ্যন কৰি মই আৰম্ভ কৰিলোঁ। এইটো 1999ৰ পৰা আৰম্ভ কৰিছোঁ। ৱাটাৰ ৰিচোৰ্চতে মোৰ ৰেজিষ্ট্ৰেশ্যন আছিল। তেতিয়াৰ পৰা মই একেৰাহে ৱাটাৰ ৰিচোৰ্চতে কৰি আছিলোঁ। তাৰপিছত ভাবিলোঁ অকল ৱাটাৰ ৰিচোৰ্চতে কাম কৰিলে তাত টকাবিলাক ফচি থাকে। আৰু ছাকচেছৰ আঁৰৰ তোমাৰ যি ছাকচেছ হৈছেগৈ আজিলৈকে, তাৰ আঁৰৰ মানে দেউতা বা ঘৰৰ ছাপোৰ্টটো কেনেকুৱা পাইছা তুমি আজিলৈকে? হয়, মই সম্পূৰ্ণ ছাপোৰ্ট পাইছোঁ। মোৰ নামতহে কামটো হয়, পাপাই কৰে আৰু গোটেই কামখিনি চোৱা চিতা কৰে পাপাই। গতিকে তেখেতক মই শলাগ ল'বই লাগিব। তেখেতৰ অবিহনে মই ছাকচেছ হ'ব নোৱাৰিলোঁ হয়। মই যিখিনি মোৰ মানে দোকানী গুৱাহাটীত আজি বস্তু কিনিব লাগে, অৰ্ডাৰ দিব লাগে, মই ফোনৰ নম্বৰ পালোঁ। তেখেতলোকক মই আজিলৈকে দেখিয়ে পোৱা নাই। তেখেতলোকক মই ফোন কৰোঁ, এইখিনি বস্তু লাগিব, তেখেতলোকৰ একাউণ্ট নম্বৰ দিয়ে, তাত পইচা ভৰাই দিওঁ, লগে লগে আগদিনাখন দিওঁ, পিছদিনাখন বস্তু পাই যায়হি। আৰু গোটেই চোৱা চিতা কামখিনি তোমাৰ পাপাই কৰিলে। হয়, সেইখিনিতো আৰু যিডোখৰ জেগাত আজি মই এইটো যিটো এৱাৰ্ড পাইছোঁ, সেই এৱাৰ্ডটো জেগাটো বহুত বেয়া জেগা আছিলে, ইমান ক্ৰিটিকেল জেগা। কামটো যে মই প্ৰথম অৱস্থাত লৈ মই বহুত কষ্ট হ'ল, মোৰ তোমাৰ পাপাৰো বহুত কষ্ট হ'ল, দিনে ৰাতিয়ে কান্দিবলগীয়াই হৈছিলে। কাৰণ কেলৈ, যেতিয়া এটা কাম এটা নিৰ্দিষ্ট সময়ত উলিয়াই দিবলগীয়া হয়, গতিকে সেই নিৰ্দিষ্ট সময়ত যদি উলিয়াই দিব নোৱাৰোঁ কি হ'ব বুলি বহুত চিন্তা আহিছিল। কিন্তু ভগৱানৰ কৃপাত সকলোৰে সহায় সহযোগত কামটো সফল হ'ল। তাৰ মানুহখিনিও যথেষ্টখিনি মানে সহায় কৰি দিলে। যিহেতু বস্তু তাত গাড়ী নোসোমায়, ঠেলাই দি নিব লাগে। DGD নিওঁতে আমি 22জনমান মানুহ লৈ পিনে ঠেলি নিলোঁ। আৰু প্ৰত্যেকটো বস্তুৱেই ENDৰ পৰা পাইপখিনিয়ে হওক, এডাল এডালকৈ মানুহ লগাই পিনে তাত পেলাইছিলোঁগৈ। আৰু যিটো GIP টেংক আহিলে, সেইটো মানুহে বুকিং কৰি মানে ভাৰ লৈ পিনে তাত নিবলগীয়া হৈছিল। আৰু যিখিনি ষ্টেজিং কৰিছিলোঁ সেইখিনি মই কলিকত আঁতৰত বনোৱাই আনিছিলোঁ। বনাই আনি যেতিয়া তাত পেলালোহি, নিবলৈ বহুত কষ্ট হ'ল। বহুত বেয়া অৱস্থাত মানে নি তাত কামখিনি কৰিবলগীয়া হ'ল। তাৰ আগৰডোখৰত মানে পথাৰেদি নিবলগীয়া হৈছিলে, বোকা পানী হয়। বস্তুখিনি ENDত ডাম্পাৰখনে নি পেলাই, তাৰপিছত সৰু গাড়ী এখন মোৰ নিজৰে আছিল, সেইখনে নি আকৌ এডোখৰত থৈ ঠেলাৰে গোটেই বস্তুখিনি নিবলগীয়া হৈছিল। তাৰ আগৰডোখৰত পানী নহওঁতে পথাৰেদি নিওঁতে বৰষুণ হ'লে কি হয়, সেই জেগাডোখৰতে গাড়ীখন ফচি যায়, গোটেই দিনটো তাতে ফচি থাকে। আৰু আমাক ধৈৰ্যৰ ফল সদায় মিঠা, যিহেতু সেইটোৰ বাবে আজি এই এৱাৰ্ডটো তুমি পাইছা, যিহেতু বেষ্ট কণ্ট্ৰেক্টৰ এৱাৰ্ড। আৰু এইটো JJMৰ আণ্ডাৰত আছিলে। আৰু অসমৰ কেবিনেটৰ মন্ত্ৰী জয়ন্ত মল্লভ ডাঙৰীয়াৰ যিহেতু মাক এই বঁটাটো দিছে, তো বঁটা পাই তোমাৰ কেনেকুৱা অনুভৱ হৈছে? খুবেই ভাল লাগিছে। আৰু ইমান কষ্ট কৰাৰ সাফল্যৰ এক ৰহস্য, মানে বহুত কষ্টৰ মানে লুকাই থাকে। এনেকুৱা কিছুমান কাম কৰি যদি এনেকুৱা এটা এৱাৰ্ড পায়, সঁচাই বহুত মানে গৌৰৱ অনুভৱ কৰোঁ। আৰু যে মায়ে ইমান ধুনীয়া আৰু আগবাঢ়ি যোৱা, তুমি এনেকুৱা কিছুমান আৰু কাম কৰা। এতিয়া লখিমপুৰ ডিষ্ট্ৰিক্টৰ হৈছে, অসমৰ ভিতৰত আৰু জিলিকা। আৰু কি ক'বা? চেষ্টা কৰিছোঁ, কিমান সফল হ'ব পাৰোঁ নাজানো। মোৰ কিন্তু মনটো বহুত আগৰণুৱা, মোৰ কৰিবলৈ মন যায়। কিন্তু লগত সহায় কৰা মানুহ লাগে। যিহেতু মহিলা যিমান মনত আগ্ৰহ হ'লেও কেতিয়াবা পিছহুকি আহিবলগীয়া হয়। যিহেতু কিবা এটা কাম কৰিবলৈ গাড়ীখন চলাবলৈ জানিব লাগিব। গতিকে গাড়ীখন চলাব নজনাৰ কাৰণে মোৰ অলপ অসুবিধা হয়। গতিকে মই গাড়ীখন সদায় কেৰি কৰিবলগীয়া হয়, অৰ্থটো গুচি যায়। আৰু পাপাও তেনেকৈ গাড়ীখন নাজানে, মটৰচাইকেল নি বহুত কষ্ট হয়।
আৰু পাপাও নিজেও কামত, যিহেতু নিজেও পাপা বিজনেছ কৰে, তেওঁ তেওঁ এতিয়াতো সময় দিব নোৱাৰিব, তো গতিকে সেইটো কাৰণে মোৰ অকণমান চিন্তা হৈছে। মোৰ কৰিবলৈ মন আছে, বহুত কামখিনি আগবাঢ়ি যাবলৈ মন আছিলে, কিন্তু কেতিয়াবা পিছ হুহুকি আহিবলগীয়া হয়। তুমি ভাবানে আজিৰ দিনত যে কণ্টেক্ট কৰিও মানুহে, আজিকালি কি হয়, মানুহে সদায় চৰকাৰী চাকৰিৰ ক্ষেত্ৰত দৌৰি থাকে, যিহেতু চৰকাৰ মানুহৰ সমাজত এনেকুৱা এটা হৈ গৈছে যে তুমি যদি চৰকাৰী চাকৰি পোৱা তেতিয়াহে তোমাৰ অকণমান সন্মান থাকে, বা তুমি এইটো ভাবানে যে মই কণ্টেক্ট কৰিও গোটেই জীৱন আমাৰ ঘৰ সংসাৰ জীৱন চলাব পাৰে? নিশ্চয়, মই যদি কণ্টেক্ট নকৰিলোঁ হয়, কৌশিক তোমাক মই পঢ়াব নোৱাৰিলোহেঁতেন। তুমি যেতিয়া কলিকতালৈ গৈছিলা, মই অকণমান চিন্তিত হৈছিলোঁ, যাতে পাপা সেই দৰমহাৰে তোমাক মই পঢ়াব পাৰিম নে নোৱাৰিম, মোৰ চিন্তা হৈ গৈছিলে। কিন্তু মই বহুত ধৈৰ্য আৰু সাহসেৰে কি কৰিলোঁ, তোমাক প্ৰথম তুমি যাওঁতে মই টকা 1 লাখ টকা আছিলে, 1 লাখ টকাটো তোমাৰ হাতত দি, তাৰপিছতে নেক্সট আকৌ 90,000কৈ তোমাৰ এডমিশ্যন ফিজ আছিলে, তাৰ উপৰি তোমাৰ ধৰা খোৱা বোৱা, তোমাৰ হোষ্টেল ফিজ, তোমাৰ লাইব্ৰেৰী ফিজ, যথেষ্টখিনি। মুঠতে প্ৰথম তোমাৰ ধৰা 2 লাখ টকা এটা তোমাক প্ৰথমেই দৰকাৰ হৈছিলে, এডমিশ্যনৰ উপৰিও 2 লাখ টকা এটা হেৰি হৈছিলে। তাৰপিছতে আকৌ ছেমিষ্টাৰ চিষ্টেম, তোমাক আকৌ 90,000কৈ দিব লাগে। গতিকে কি হ'ব মই চিন্তা কৰিলোঁ। তাৰপিছত মই সাহসেৰে কি কৰিলোঁ, সেইটো সময়ত ৱাটাৰ ৰিচোৰ্চৰ পাৰ্কোপাইন দিয়া আছিলে, গতিকে মই নিজৰ কাম লোৱাৰ উপৰিও অলপ বেছিকৈ পাৰ্কোপাইন বনাই মই বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলোঁ। সেই টকাৰে তোমাক মই পঢ়াই মেলি আজি তোমাক ধৰা তুমি KK চহৰীয়া আই হস্পিটেলত তুমি অপ্ট'মেট্ৰিষ্ট হিচাপে প্ৰতিষ্ঠিত হৈ আছা। গতিকে সেইফালৰ পৰা মই সফল বুলিয়ে ভাবোঁ, যিহেতু সাহস লাগে। মহিলা হ'লেও কোনো গুণে পিছ হুহুকিব নালাগে, মহিলা হ'লেও ভিত্তিত কৰিব নালাগে, গতিকে মহিলাও যে বহুতখিনি কাম কৰিব পাৰে। গতিকে সেইটো মোৰ ফালৰ পৰাই মই সকলোকে জনাব বিচাৰিছোঁ। গতিকে কণ্টেক্ট কৰি হ'লেও হওক বা যিকোনো বেয়া কণ্টেক্ট কৰিবলৈহে যাওঁ, আমি বেয়া কাম কৰিবলৈ নাযাওঁ, চুৰ ডকাইতটো কৰা নাই। কণ্টেক্ট কৰিছোঁ যিহেতু মানুহৰ কাম সহায়, আমি কি এডোখৰ জেগা ডেভেলপ কৰিছোঁ, ৰাস্তা বনাইছোঁ, সেইখিনি ডেভেলপ হৈছে। এতিয়া বিশুদ্ধ পানীকণ, সেই জেগাডোখৰ ইমান ভিতৰুৱা এটা জেগা, তাত বিশুদ্ধ পানীকণ খাবলৈ পাব ৰাইজে, গতিকে কিমান এটা ভাল কাম। পানীয়ে প্ৰাণ বুলি কয়, পানীয়ে প্ৰাণীৰ প্ৰাণ। গতিকে পানী নহ'লে জীৱ জন্তু বা মানুহ জীয়াই থাকিব নোৱাৰে। গতিকে এটা সময়ত এনেকুৱা এটা পৰিস্থিতিলৈ যাব, হয়তো চীনে হয়তো ব্ৰহ্মপুত্ৰখন বান্ধি দিব পাৰে, তেতিয়া পানীটো বহুত তললৈ গুচি যাব। গতিকে সেই অনুভৱ কৰিয়ে হয়তো আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে এই জল জীৱন মিছনটো গোটেই ভাৰতবৰ্ষতে দিবলৈ সিদ্ধান্ত কৰিলে। গতিকে সেইটো এটা বহুত ভাল পদক্ষেপ হাতত লৈছে তেখেতক। আমি এই চেনেলৰ জৰিয়তে বা এই ইউটিউবৰ জৰিয়তে মই তেখেতক ধন্যবাদ জনাইছোঁ। গতিকে অসম চৰকাৰকো ধন্যবাদ জনাইছোঁ, এই যিখিনি জল জীৱন মিছনৰ আঁচনিটো ল'লে, তাৰ কাৰণে ময়ো বহুতেই কাম কৰিও, যিমান কষ্ট হ'লেও যেতিয়া মই এটা সফল ঠিকাদাৰ হিচাপে বা উত্তম ঠিকাদাৰ হিচাপে যিটো মই সন্মান পালোঁ, সঁচাকৈ মই গৌৰৱ অনুভৱ কৰিছোঁ। মোৰ কিছুমান এনেকুৱা সৰু সৰু কুৱেশ্যন ৰাখিছোঁ মোৰ আলাপ অনুষ্ঠানত, আৰু যোন আহে তেওঁলোককো সুধিম আগলৈকো। আৰু সৰু কুৱেশ্যন এইবোৰ। তোমাৰ মতে জীৱন কি? জীৱন হ'ল কৰ্মময় জীৱন। মানুহে সুস্থ সবল শৰীৰ যেতিয়ালৈকে থাকে, তেতিয়ালৈকে মানুহে কৰ্ম কৰি যাব লাগে। মোৰ অনুভৱ কৰ্মই ধৰ্মও হয়, গতিকে কৰ্ম কৰি যাব লাগে, ফল ভগৱানে দিব। তোমাৰ জীৱনত এতিয়ালৈকে কিছুমান ভাল লগা কাম বা গুড মেমৰিজ কিবা আছে নেকি, সেইটো অকণমান জনাবা নেকি? মই ৱাটাৰ ৰিচোৰ্চৰ উপৰিও মই PWDত কাম কৰিছোঁ।
বেছি কাম কৰা নাই, এটা কামেই কৰিছোঁ, কিন্তু সেইটো এটা মোৰ জীৱনৰ সফল বুলিয়ে মই ভাবিছোঁ। ক'ত আৰু হৈছিলে এইটো? কামটো এইটো ফাটৰ বিহুৰ তলী, আমাৰ ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ফাটৰ বিহুৰ তলীত। এইটো আছাম দৰ্শনৰ অসম দৰ্শন নাচনীত আহিছিলে। আচ্ছা, গতিকে সেই কামটো মোৰ তোমাৰ জীৱনৰ এটা সফল কাম বুলি মই ভাবিছোঁ। আৰু তাৰ লগতে আমি এটা মানে বিফল মানে যি আৰু তোমাৰ বেড মেমৰিজ, কিবা মানে তোমাৰ বেয়া লগা মেমৰিজ মানে আৰু সেইটো আছে, কিবা নিশ্চয় আছে। মই ৱাটাৰ ৰিচোৰ্চত প্ৰায় 27 লাখ মান টকা কাম কৰি ফৰ্মেল অৰ্ডাৰত ৱৰ্ক এটা নাছিল, তেখেতলোকে ফৰ্মেল ৱৰ্ক এটা নাছিল, ভাৰ্বেল ৱৰ্ক এটাত ভাৰ্বেল হিচাপে আমাক ক'লে যে এনেকৈ এৰ'শ্যন হৈছে, আপুনি ইয়াৰ পৰা ইয়ালৈ কাম কৰক। তেনেকৈ কৰোঁতে কৰোঁতে এই মাতমৰা 0 পইণ্টৰ পৰা বালিগাঁৱলৈকে বহুতখিনি মানে বাঁহৰ কাম আমি কৰিছিলোঁ। ডাঙৰ ডাঙৰ এনেকুৱা এৰ'শ্যন হৈছিল সেইটো সময়ত, কিছুমান মানে ডাঙৰ ডাঙৰ ফিচাৰী আছিলে, তাত এডাল এডাল বাঁহ সোমাই গৈছিল। সেইবিলাকত বাঁহৰ কাম মানে তাৰ পৰা 0 পইণ্টৰ পৰা বালিগাঁৱলৈকে গোটেইখিনি কাম পাৰ্কোপাইন, প্লেচ ৰাইটিং, জেং দিয়া, এনেকুৱা কাম কৰি কৰি মানে প্ৰায় 27 লাখ মান টকা মোক ফচি গ'ল, আজিও মই নাপালোঁ। আচ্ছা, এইটো এটা মানে জীৱনৰ বেয়া মেমৰি। 8ৰ পৰা 1999ৰ পৰা আছিলে, আৰু বৰ্তমান 2023 বৰ্ষ চলি আছে যিহেতু, আৰু তেতিয়া দিনৰ যি মানে তোমাৰ অফিচিয়েলি হওক বা তোমাৰ যি কণ্টেক্টিং লাইনত কেনেকুৱা ধৰণৰ তুমি পৰিৱৰ্তন দেখিছা? তেতিয়া আছিলে ধৰা গোটেই কামখিনি কাগজৰ জৰিয়তে হয়। আচ্ছা, অ'কে। এতিয়া বৰ্তমান ডিজিটেল মাধ্যম হৈছে, গতিকে কিবা এটা হেৰি হ'লেও অফিচৰ পৰা হোৱাটছআপতে আমাক দি দিয়ে। গতিকে মই অফিচলৈ নগ'লেও বা কোনোবা এজন জেইক লগ ধৰিবলৈ নগ'লেও হয়, যিহেতু হোৱাটছআপত মোৰ মোবাইলটো খুলিলেই যেতিয়া পাই যাওঁ, সেইকাৰণে কামবিলাক কৰিবলৈ অলপ সহজ হৈছে। হোৱাটছআপৰ বহুতখিনি মানে সুবিধা আৰু সুযোগ আছে। আৰু তাৰ লগতে আৰু কিছুমান মানে তোমাৰ কি ক'বা, তোমাৰ যিহেতু প্ৰথম কাম যেতিয়া কৰিছিলা, তেতিয়া হয়তো তুমি ইমান জনা নাছিলা, অফিচিয়েলি তুমি মানে পাৰ্গত নাছিলা। যিহেতু এতিয়া যিমান দিন তুমি কৰি আহিছা, এক্সপিৰিয়েঞ্চ হৈ আহি আছে যিহেতু দিনটোত, প্ৰত্যেক দিনে কিবা এটা নতুন শিকা হয়, নতুন কাম এটা নতুন মানে জনা হয়। তুমি এতিয়া ভাবানে কিছুমান মানে আগৰ দিনতকৈ এতিয়া দিনবোৰ অলপ মানে উজু হৈ আহিছে বুলি? নিশ্চয় উজু হৈ আহিছে। তো আৰু কি ক'বা মানে অহা মানে নৱপ্ৰজন্মক কি ক'বা যে ঠিকাৰ বিষয়ে কণ্টেক্ট কৰিব? কণ্টেক্ট কৰিবলৈ যাওঁতে কি কৰিব লাগে মানে সামগ্ৰিকভাৱে অকল নিজৰ অৰ্থটোৱে যে বেছি পাব লাগে বা কিবা এটা কৰিব লাগে সেইটো ভাবিব নালাগে। যিডোখৰ জেগাত কামটো কৰিবলৈ যায় সেই জেগাডোখৰ উন্নতি হ'ব লাগিব, আৰু ৰাইজৰ উন্নতি হ'ব লাগিব, তেওঁৰো লাভ হ'ব লাগিব কিবা এটা। কিন্তু ইমান যে টকাটো যে বেছিকৈ লৈ পিনে মই কামটো বেয়াকৈ কৰিম, নিম্নগামৰ কৰিম, সেইটো উপলব্ধি কৰিব পইচা মানে নামটো ৰাখিব লাগে আৰু নামো ৰাখিব লাগে, পইচাটো পাবই, তেওঁলেতো নথকাকৈ নাথাকে নিশ্চয়। এতিয়া মই এই কামটো কৰোঁতে মোৰোতো কিবা এটা আছে, লাভ এটা আছে। গতিকে বেছি লাভ নিবিচাৰি সকলোখিনি কাম এটা চৰকাৰে যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক বা ষ্টেট গভৰ্ণমেণ্টেই এটা যথেষ্ট মোটা অংকৰ ধন দিছে, গতিকে সেই ধন নিজৰো টকা প্ৰথম ব্যয় কৰিব লাগিব। গতিকে বেছি লাভ হ'লে নাচায়, সকলোখিনি কামটো যাতে উন্নত মানদণ্ড কৰিব বিচাৰে, তেতিয়াহে তেওঁক সকলোৱে ওপৰৰ পৰাও চাবহি বা জেইজনেও অকণমান নিৰীক্ষণ কৰিব লাগিব কেনেধৰণে কাম কৰিছে। ঠিক সেইদৰে মোকো নিৰীক্ষণ নকৰা নহয়, কৰিছে, আৰু যেনেধৰণে যাতে বেয়া নহয় কামটো, সেইভাগে ধৰা কামটো মই আগবঢ়াই লৈ গ'লোঁ, আৰু গতিকে মই সেইফালৰ পৰাও সফল হৈছোঁ বুলি ভাবিছোঁ। তুমি ভাবানে আজি মই মানে যি কাম কৰি আছো তাত মই সুখী বুলি? নিশ্চয় সুখী। আৰু অনাগত দিনতো তুমি কৰি যাবা? কৰি যাম, নিশ্চয় কৰি যাম। আৰু ভাল লাগিলে আজি অনুষ্ঠানটোত, মোৰ এই নতুন অনুষ্ঠান আজি যিহেতু তোমাক লৈছোঁ, আৰু মোৰ অনুষ্ঠানটোৰ বিষয়ে তুমি কি ক'বা? তুমিও আগবাঢ়ি যোৱা, ৰাইজৰ মাজলৈ যোৱা, ভাল ভাল
কণ্টেণ্ট দিওঁ, ভাল দিয়া। মানুহে মোৰ ভিডিঅ'ৰ পৰা ভিডিঅ'ৰ আৰু অলপ পৰা জানক। জানক। তো কি ক'বা আৰু মোৰ মানে ভিডিঅ'টোত কেনেকুৱা লাগিলে আজি তুমি? ভাল লাগিব। ভাল লাগিলে। আজি আৰু কিছুমান কথা উলিয়াম বুলি ভাবিছিলো আৰু নোৱাৰিলো। আৰু ভালকৈ থাকা, এনেকৈ থাকা, হাঁহি থাকা আৰু সমাজক আৰু নতুন নতুন কিছুমান নিজৰ কামৰ দক্ষতাৰে ভাল ভাল কাম দিয়া আৰু এনেকৈ তুমি মানে সমাজৰ এজন প্ৰাপ্তি হিচাপে মানে উজ্জ্বল নক্ষত্ৰ হিচাপে আগবাঢ়ি যোৱা, তাকে ধন্যবাদ ৰাখিলো, তাকে কামনা কৰিলো আৰু আগলৈ আগবাঢ়ি যোৱা। ধন্যবাদ। ধন্যবাদ।